এতিয়া দেখা পাইছো আপোনালোকে শিখৰজ্যোতি গোস্বামীক অলৰেডি আৰক্ষীয়ে গ্ৰেফতাৰ কৰা হল এতিয়া কোৰ্ট পলাব এতিয়া আছে সিদ্ধাৰ্থ শৰ্মা কলৈ পলাব এতিয়া গ্ৰেফতাৰ কৰা হল শিখৰজ্যোতি গোস্বামীক হাফেন পিন্ধি গেঞ্জি পিন্ধি আছিলে কাৰণ এতিয়া সব কথাই ক্লিয়াৰলি হ'ব সিদ্ধাৰ্থ শৰ্মা বা শ্যামকানু মহন্তই কি কৰিছিলে কেনেকা মৃত্যু হলে শিখৰজ্যোতি গোস্বামীক অলৰেডি গ্ৰেফতাৰ কৰা হয় শিখৰজ্যোতি গোস্বামীৰ পৰাই মুখৰ পৰা ওলাব ক্লিয়াৰ কথা ওলাব যে জুবিন দাই কেনেকুৱা মৰিলে গ্ৰেফতাৰ কৰা হয় অসম আৰক্ষীৰ নিউজ বন্ধুসকল শিখৰজ্যোতি গোস্বামীক অলৰেডি গ্ৰেফতাৰ কৰা হল আৰু আছে দুজন তিনজন শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ ইহঁতক আৰু গ্ৰেফতাৰ কৰিবলৈ আছে অলৰেডি আমাক ন্যায় লাগিবই জুবিনদাৰ মৃত্যুৰ পিছত আমাক ন্যায় লাগিবই সকলোৱে কৈ আছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী বিলাক আমাক অলপ বিচাৰি আছে অলৰেডি এনেকুৱা যে সিদ্ধাৰ্থ শৰ্মাক যেনেকুৱা গ্ৰেফতাৰ কৰিছে আৰু আমাক লাগিব শ্যামকানু মহন্ত এই ক'ত পলাই নাযাব সিংগাপুৰতে থাকক ডুবাইতে থাকক বা অসমতে থাকক কেতিয়াও পলাব নোৱাৰিব এনেকুৱা এটা ন্যায় লাগিব আমাক জুবিনদা মৃত্যুৰ পিছত এনেকুৱা যে আহা দিনত বা আহাত মুখ্যমন্ত্ৰী নহয় বা কোনোবা মৃত্যু হলে আমাক এনেকুৱা যে ন্যায় নালাগে এনেকুৱা নহয় আমাক ন্যায় লাগিবই জুবিনদা যেনেকুৱা মৰিলে বা মৃত্যু হলে আমাক ন্যায় লাগিবই বহুত দুখত মনত পৰি আছো জুবিনদাক বহুত মিছ কৰি আছো ন্যায় যেন নাপালে বা মুখ্যমন্ত্ৰীয়ে এইটো কাম নকৰিলেও আমি পাব্লিকে যুঁজিম বা যুঁজি থাকিম আমাক ন্যায় লাগিবই আপোনালোকে চাই ল'ব বা তোমালোকে চাই ল'ব এতিয়া সিদ্ধাৰ্থ শৰ্মাৰ কেনেকুৱা গ্ৰেফতাৰ হল আৰু আছে মেনেজাৰ শ্যামকানু মহন্ত আছে আৰু মেনেজাৰ আছে এনেকুৱা এটা আছে দুজন তিনজন আছে আপোনালোকে ভিডিঅ'টো চাই ল'ব নিউজত অলৰেডি কোৱাই আছে আৰু কিয়ৰ কাৰণে সিদ্ধাৰ্থ শৰ্মা কলৈ গ্ৰেফতাৰ কৰিলে কোন পুলিচে গ্ৰেফতাৰ কৰিলে আপোনালোকে আগতে চাই ল'ব চলো ভিডিঅ'টো চাই ল'ম আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক কৰি দিব এটা জুবিনদাৰ কাৰণে কমেণ্ট কৰি দিব বাস CID তদন্ত বিভিন্ন ক্ষেত্ৰত বিভিন্ন কেছত আমি দিয়া দেখিছো কিন্তু তাৰে ফলাফলসমূহ আমি সময়মতে ওলোৱা নেদেখো সেইকাৰণে আমি বিচাৰিছো ইয়াত এটা উচ্চস্তৰীয় তদন্ত লাগে আৰু CID নহয় আমি CBI তদন্ত আমি দাবী উত্থাপন কৰিছো আৰু এটা কথা ঠিক দুখী এজনে কোনো কাৰণতে বাছি যাব নোৱাৰে আৰু জুবিনদাৰ দৰে মানুহ আজি আমি অনুভৱ কৰা নাই কিন্তু আহি থাকিবলগীয়া 2-3 বছৰ 10 বছৰত আমি অনুভৱ কৰিম যে আমি কি ৰত্নটো হেৰুৱালো অসমীয়া সাংস্কৃতিক জীৱনৰ যোনটো সৃষ্টিশীল তেওঁৰ যোনটো মনোভাৱ আছিল তেওঁ যোনটো সৃষ্টি কৰিব পৰা তেওঁৰ যি ক্ষমতা আছিল সেই ক্ষমতা কোনো এজন গায়ক গায়িকা শিল্পীৰ আজি অসমত নাই আমি আহি থাকিবলগীয়া 50 বছৰ বা 100 বছৰ কোনো দুনাই জুবিন গায়কক আমি নাপাওঁ তাতকৈ দুৰ্ভাগ্যজনক কথা এজন অসমীয়া হিচাপে একো হ'ব নোৱাৰে আমি প্ৰতিজন অসমীয়া আজি পৰিয়ালৰ সদস্য এজন হেৰালে যেনেকৈ মৰ্মে উপলব্ধি কৰোঁ আজি সকলোৰে চকু হেমেকা আমি আজি সকলোৱে হুকাকুল হৈ পৰিছে আজি পৰিয়ালৰ সদস্য এজন মৃত্যু হ'লে যেনেকৈ গোটেই ঘৰখন দিক বিদিক হেৰুৱাই ক'ত যাব কি খাব কি কৰিব আজি সমগ্ৰ অসমবাসী এসপ্তাহ ধৰি উজা কৰি নিশা কটাইছে চকুটো মুদিলে জুবিনদাক দেখা পায় চকু খুলিলে জুবিনদাক দেখা পায় যেতিয়ালৈকে এই দুখীবোৰে মুকলি আকাশৰ তলত ঘূৰি ফুৰি থাকিব বিচৰণ কৰি থাকিব তেতিয়ালৈকে জুবিনদাৰ আত্মাই কিন্তু শান্তি নাপায় আৰু চৰকাৰক দাবী উত্থাপন কৰিছো যদি জুবিনদাৰ আত্মাক শান্তি দিব লাগে আপোনালোকে এই বস্তুবোৰক এই দালালবোৰক অনতিপলমে কৰায়ত্ব কৰক অসমৰ সাংস্কৃতিক জগতখনৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰটো আছিল আমাৰ মৰমৰ হিয়াৰ আমঠু আমাৰ জুবিনদা আজি জুবিনদা আমাৰ মাজৰ পৰা আঁতৰি যোৱা প্ৰায় 7 দিন হ'ল কিন্তু এতিয়ালৈকে এই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ দৰে দালালবোৰ আজি অসমবাসীক ফেচ কৰিবলৈ তেওঁলোকৰ হট সাহস হোৱা নাই আজি তেওঁলোকে ইফালৰ পৰা সিফালে পলাই আছে আৰু এটা কথা আমি মুখ্যমন্ত্ৰী মহোদয়লৈকে আমি দাবী উত্থাপন কৰিছো তেওঁলোকক ব্লেক লিষ্টেড কৰিলেই নহ'ব তেওঁলোকক কৰি পেলাই ৰাইজৰ আগত কাঠগড়াত কিন্তু থিয় কৰাব লাগিব আৰু অনতিপলমে দৃষ্টান্তমূলক শাস্তি দিব লাগিব কাৰণ কথা বহুত কয় ইয়াৰ আগতে বহুত ধৰণৰ CBI বা CID বহুত কেইটা কেছত আমি দেখিছো তদন্ত চলিয়ে থাকিলে আমাৰ হাতত জুনমণি ৰাভা হত্যাকাণ্ডৰ কথা আছে তেওঁলোকে CBI তদন্ত দিলে CID তদন্ত দিলে কিন্তু কি হ'ল তাৰে কোনো ধৰণৰ ৰিজাল্ট নোলাল কিন্তু জুবিনদা আমাৰ অসমীয়া সাংস্কৃতিক জগতখনৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰটো এই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ দৰে এই দালালবোৰৰ কাৰণে আজি আমাৰ মাজত নাই এই কথাটো আমি কিন্তু অসমবাসীয়ে আমি মানি ল'ব পৰা নাই এটা কথা ঠিক আমাৰ মনত যি জুইকুৰা জ্বলি আছে এই জুইকুৰাই কিন্তু সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ দৰে মানুহবোৰক কিন্তু
শেষ কৰিব আৰু এটা কথা ঠিক অনতি পলমে যদি চৰকাৰে এইবোৰ মানুহক কিন্তু কৰায়ত্ব নকৰে আৰু যদি ৰাইজৰ আগত তেওঁলোক পৰিবলগীয়া হয় কিন্তু ইয়াতে কোনো FIR বা কোনো এৰেষ্টৰ কোনো কথা নাথাকিব এইবোৰ মানুহে জুবিন দাক খুলি খুলি খালে আজি জুবিন দাৰ যিমান সম্পত্তি নাই এইবোৰ মানুহৰ এই অট্টালিকা আপুনি দেখিলে গম পাব কেনেকুৱা লাভ বিলাসত তেওঁলোকে জীৱন যাপন কৰি আছে আৰু শ্যামকানু মহন্তই আজি এসপ্তাহ উকলি যোৱাৰ পিছতো এবাৰ অসমবাসী ৰাইজক ফেচ কৰিবলৈ তেখেতে সদাহক কিয় হোৱা নাই কি কাৰণে তেখেতে নিজৰ স্বভূমিত এতিয়ালৈকে উপস্থিত হ'ব পৰা নাই অকল ব্যৱসায়িক ক্ষেত্ৰত জুবিন দাক তেওঁলোকে ব্যৱহাৰ কৰিলে তাৰ বাহিৰে একো নহয় আৰু জুবিন দাৰ দৰে মানুহ এজনৰ মৃত্যুৰ পাছত তেখেতৰ ন্যায় প্ৰাপ্তিৰ কাৰণে আমি ওলাই অহাটোৱে দুৰ্ভাগ্যজনক আমি ওলাই আহিবই নালাগে কাৰণ কিয় আপোনাৰ মোৰ কি হ'ব তেনেহ'লে জুবিন গাৰ্গ যোনজন অসমীয়া সাংস্কৃতিক জীৱনৰ আমাৰ অভিভাৱক তেওঁ আজিলৈকে ন্যায় পোৱা নাই তেওঁ এসপ্তাহ হৈ গ'ল আমাৰ মাজৰ পৰা আঁতৰি যায় ন্যায় পোৱা নাই আৰু এইবোৰ মানুহ মুকলি আকাশৰ তলত এইটো দেখি পাইছা আপোনালোকে শিখৰজ্যোতি গোস্বামীক অলৰেডি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হ'ল এতিয়া আৰু আছে দুজন CM মহন্ত এতিয়া সব কথাই ক্লিয়াৰলি হ'ব সিদ্ধাৰ্থ শৰ্মা বা শ্যামকানু মহন্তই কি কৰিছিলে কেনেকৈ মৃত্যু হ'লে শিখৰজ্যোতি গোস্বামীক অলৰেডি গ্ৰেপ্তাৰ কৰা হয় শিখৰজ্যোতি গোস্বামীৰ পৰাই মুখৰ পৰা ওলাব ক্লিয়াৰ কথা ওলাব যে জুবিন দাই কেনেকুৱা মৰিলে গ্ৰেপ্তাৰ কৰা হ'ল অসম আৰক্ষীৰ জুবিন গাৰ্গ আমাৰ ইমোশনছ জুবিন গাৰ্গ আমাৰ বিপ্লৱ নহয় ফাৰ্ষ্ট আমাৰ ইমোশনছ হয় জুবিন গাৰ্গে ন্যায় নাই পোৱা আৰে আহি থকা দিনত মুখ্যমন্ত্ৰীও ন্যায় নাপাব আহি থকা দিনত অসমৰ যিকোনো ব্যক্তিয়ে ন্যায় নাপাব তেতিয়াহ'লে ন্যায় নামৰ শব্দটো তেতিয়াহ'লে অভিধানৰ পৰা মোহাৰি দিয়ক কি কাৰণে আছে আপুনি কওকচোন আৰু চাওক আপুনি এটা শুনক হা এটা কথা এওঁলোকে এই অকণমান 10 ছেকেণ্ড 20 ছেকেণ্ড যে ভিডিঅ' ক্লিপবিলাক দি আছে ডাঙৰ একচুৱেল ভিডিঅ'টো কাৰ লগত আছে আৰু মই আপোনালোকৰ চেনেলৰ যোগেদি এটা অনুৰোধ কৰিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ক চাওক এই 6 মাহৰ আপোনাৰ তেওঁলোকে সব কথাটো আপোনাৰ হোৱাটছআপত ফেচ টাইমত পতা নাই তেওঁলোকৰ কল ৰেকৰ্ড চাওক 6 মান্থ লাষ্ট 6 মান্থ সিদ্ধাৰ্থ শৰ্মা চাওক শ্যামকানু মহন্তৰ চাওক সঞ্জীৱ নাৰায়ণৰ চাওক শেখৰ গোস্বামী চাওক আৰু যিমানবিলাক আছে আৰু সন্দীপন গাৰ্গ বুলি এটা আছে বদমাছ তাৰ চাওক সব মানুহৰ চাওক তাত যোৱা প্ৰত্যেকজন মানুহৰ এটা কল ৰেকৰ্ড লাষ্ট 6 মান্থৰ চাওক আৰু জুবিন গাৰ্গ ডাঙৰীয়াক যদি তেওঁলোকৰ কথাখিনি যদি ৰিভিল কৰিব নোৱাৰে অসম পুলিচ প্ৰশাসন লেপ লৈ শুই থাকক আৰু অসম চৰকাৰে লেপ লৈ শুই থাকক এখন চৰকাৰ এনে কোনো কাম নাই দিলে মই বাচিবৰ কাৰণে ঢেৰ কথা ক'ম সব মানে এনেকুৱা নহয় ন ভুল কৈছোঁ বুলি কোৱা ভুল কৈছোঁ বুলি ক'বলৈ খালি গাটছ লাগিব পুৰুষ হ'ব লাগিব কাৰ পুৰুষে মেনুপুলেট কৰি থাকে কাৰ পুৰুষে মেনুপুলেট কৰে পুৰুষে কয় বীৰ পুৰুষে কয় যে মই ভুল কৈছোঁ সেইখিনি ক'বৰ কাৰণে গাটছ লাগিব আমি তালুকি ভালুকি আপোনাৰ হেৰিয়াৰ নিচিনা নাইপিয়া সাপৰ নিচিনা নহয় নহয় কোৰ্টতো মই জাজৰ সন্মুখত কৈছোঁ মানুহ মাৰিছিল মোৰ ভাগৰ এডভকেটক কৈছোঁ মিছা কথা কিয় কৈছে মই মাৰিছোঁ নাই মই বুলি কোৱা নাই জেল 2 দিন বেছিকৈ খাম সঁচা কথাটো জুবিন গাৰ্গৰ নিচিনা এজন আমাৰ চবৰে মাজত ইয়াত সোমাই আছে সেইজন মানুহৰ লগত ন্যায় নাপালোঁ অসমত আৰু জুবিন গাৰ্গৰকে কোন ডাঙৰ মানুহ আছে এই কুত্তা চব কথাখিনি স্পষ্ট আমি ইয়াত মানে কেতিয়াও কোনো কাৰণত কোনেও আমি ন্যায় পাইছোঁ যেন লগা নাই আৰু কথাখিনি অস্বস্থামা হতৰতি গজৰ যি আপোনাৰ স্থিতি লৈছে সেইটো স্পষ্ট হ'ব লাগে আৰু যিকেইজন ব্যক্তিৰ নাম ইয়াত সাঙু খাইছে অসম পুলিচ প্ৰশাসনে তদন্ত কৰিব CBI তদন্ত কৰিব CID তদন্ত কৰিব NIA তদন্ত কৰিব ইয়াত এনেকৈ তেওঁলোকৰ সন্মুখত তদন্তকাৰীৰ সন্মুখত এনেকৈ কথাবিলাক ক'ব কোনটো সত্য কোনটো অসত্য তাত আপোনাৰ প্ৰমাণ হ'ব আৰু দৰকাৰ হ'লে লাই ডিটেক্টৰ লগাব লাগে আৰু ফেষ্টিভেল মহন্ত এই মুহূৰ্তলৈকে যে পলাই আছে এইটো ইয়াতকৈ ডাঙৰ আৰু চৰম একো কথা হ'ব নোৱাৰে তেওঁলোকৰ যদি সাহস যদি আছিলে যদি গাটছ থাকিলেহেঁতেন জুবিন দাৰ ডাঙৰীয়াক যদি মানে বেপাৰৰ যদি স্বাৰ্থ যদি ব্যৱহাৰ নকৰিলেহেঁতেন তেওঁলোকে মুকলিকৈ আহি পিনে কল আহিহেঁতেন যে এইখিনি ঘটনা এইখিনি পৰিঘটনা এতিয়ালৈকে কথাখিনি জলপট হোৱা নাই প্ৰমাণিত হোৱা নাই আৰু স্ক্ৰীনশ্বটখিনি দেখি পিনে আমি গম পাইছোঁ যে ই কোনো দুৰ্ঘটনা নহয় ই পৰিকল্পিত হত্যাকাণ্ড তেওঁলোকে প্ৰেছ মিট দিছে ইয়াৰ আকৌ স্ক্ৰীনখনত দেখাই আছে মানুহবোৰ এনেই উত্তেজিত হৈছে এই স্ক্ৰীনখনত দেখাই দিলে কি দৰকাৰ বাৰু হা আৰু বন্ধ কৰিবলৈ কৈছে বন্ধ কৰিব লাগে যি কথা ক'বলৈ আছে পুলিচৰ আগত ক'ব যি কথা ক'বলৈ আছে CBI আগত ক'ব গতিকে সেইটো কাৰণে অসম পুলিচক হাতযোৰ কৰিছে যে বন্ধ কৰাই দিয়ক আইন সকলোৰ কাৰণে সমান হ'ব লাগে একে হ'ব লাগে আইন সকলোৰ কাৰণে সমান হ'ব লাগে জুবিন গাৰ্গ ডাঙৰীয়া নিচিনা এজন মানুহ আজি ভাবি চাওকচোন জুবিন গাৰ্গৰ নিচিনা মানুহজনৰ নাইকিয়া হৈ গৈছে গ'ল ন্যায়ৰ কাৰণে আমি চিঞৰিবলগীয়া হৈছে জুবিন গাৰ্গৰ কাৰণে আৰু অসমত কিবা বাকী থাকিলে নেকি কওকচোন আপুনি বাকী থাকিলে জানো জুবিন গাৰ্গৰ কাৰণে আমি চিঞৰিবলগীয়া হৈছে ৰাজপথত আহি যায় জুবিন গাৰ্গক ন্যায় লাগে জুবিন গাৰ্গৰ কাৰণে ন্যায়ৰ কাৰণে চিঞৰিব লাগে নেকি কওকচোন এইটো প্ৰাথমিক আৰু প্ৰাৰম্ভিক দায়িত্ব হয় নে নহয় অসম পুলিচ DGP অসমৰ মুখ্যমন্ত্ৰী নিজৰ পাৰ্চনেল এইটো দায়িত্ব প্ৰাথমিক দায়িত্ব হয় নে নহয় জুবিন গাৰ্গৰ কাৰণে ৰাস্তাত আহিছোঁ কাৰ কাৰণে ৰাস্তাত আহিছিলোঁ কাৰ আন্দোলনৰ কাৰণে ৰাস্তাত আহিছিলোঁ ক'বলগীয়া একো নাছিলে সেইটো আমাৰ বিপ্লৱ অধিকাৰ হেৰুৱাইছিলোঁ ভিডিঅ'টো আপোনালোকে চাইছা বাবে বহুত দুখ লাগিলেও বহুত মানুহ কান্দিছে বা
জুবিনৰ মৃত্যুৰ পিছত এনেকুৱা এটা লাগিছে মানে অসমত এজন শিল্পী নহয় অসমত এজন এনেকুৱা যে মানুহ নাই আমাক হেপি ৰাখি আছিলে মানে যি দিনত জুবিন দা আছিলে আমাৰ মনত বহুত সুখ পাইছিলে এতিয়া জুবিন দা নাই আমাৰ বা বিহুতে হওক বা পূজাতে হওক আমাৰ এনেকুৱা এটা ফিলিংছটো মানে খাৰাপ হৈ যাব ন 50 বছৰ নহয় 100 বছৰে আহক জুবিনদাৰ দৰে কোনো এজন শিল্পী আহিব নোৱাৰিব এনেকুৱা যেন ভাবিছো এনেকুৱা যেন লাগি আছো আৰু না মানে এনেকুৱা এটা ভাল লাগিছিলে বা জুবিনদাক এনেকুৱা এটা ঘৰৰ মৰম পৰিয়াল হিচাপত এনেকুৱা ভাবি লৈছিলে সকলো মানুহ যে ইমান কান্দন এনেকুৱা এজন ব্যক্তিও যে ঘৰৰ এটা পৰিয়াল মৰলিও এনেকুৱা এজন নহয় যেন জুবিনদা মৰাৰ লগে লগে অসমত এনেকুৱা ব্লেক এনেকুৱা হাৰ্টত এনেকুৱা কি কম বাৰু কমেন্ট কৰি জনাব আমাক এতিয়া ন্যায় লাগিব নে নাই ন্যায়টো লাগিব 100% খাতা আমাক ন্যায় লাগিবই জুবিনৰ কাৰণে নহয় জানো গাইস এতিয়া আপোনালোকে শেয়াৰ কৰি দিব ভিডিওটো লাইক কৰি দিব আৰু কি জনাব ভিডিওত জনাই দিব সিদ্ধান্তজুলিটো জ্বলাই আছে ন সকলোৱে এতিয়া মৃত্যু হল এতিয়া যতে আছা তাতে থাকা বন্ধু জুবিন দা তেয়াৰ